প্ৰথম কোশ্চিন, কোনজন আহোম স্বৰ্গদেৱক বুঢ়া ৰজা বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ল প্ৰতাপ সিংহক। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই কৈছিল বিদেশীৰ তলত থকাতকৈ মৃত্যুৱে শ্ৰেয়? ইয়াৰ উত্তৰ হ'ল চক্ৰধ্বজ সিংহই। নেক্সট কোশ্চিন, বুৰঞ্জী দা কোনজন আহোম ৰজাৰ দিনত হৈছিল? ইয়াৰ উত্তৰ হ'ল ৰাজেশ্বৰ সিংহৰ দিনত। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ হস্তান্তৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল গৌৰীনাথ সিংহৰ দিনত। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাৰ দিনত ৰজা খেদা নগয়া বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰ হ'ল গৌৰীনাথ সিংহৰ দিনত। নেক্সট কোশ্চিন, তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ হ'ল ৰাজেশ্বৰ সিংহই। নেক্সট কোশ্চিন, প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াৰ উত্তৰ হ'ল কনজেং বৰপাত্ৰ গোহাঁই। নেক্সট কোশ্চিন, আহোম স্বৰ্গদেউসকলৰ ৰাজ অভিষেক উৎসৱৰ আনটো নাম কি? ইয়াৰ উত্তৰ হ'ল শিঙৰি ঘৰত উঠা উৎসৱ। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই প্ৰথমে মৰাণ আৰু বৰাহী ৰজাৰ কন্যাক বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হ'ল চুকাফাই। নেক্সট কোশ্চিন, বৰপাত্ৰ গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুহুঙে। নেক্সট কোশ্চিন, কাৰ ৰাজত্ব কালত বুঢ়া গোহাঁই আৰু বৰ গোহাঁই মন্ত্ৰী পদৰ সৃষ্টি হৈছিল? ইয়াৰ উত্তৰ হ'ল চুকাফাৰ দিনত। নেক্সট কোশ্চিন, চুকাফাই অসমক মৰমতে কি বুলি কৈছিল? ইয়াৰ উত্তৰ হ'ল মুং দুং চুন খাম। নেক্সট কোশ্চিন, চুডেংফা স্বৰ্গদেৱক কিয় বুদ্ধি স্বৰ্গনাৰায়ণ বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ল অতি বুদ্ধিমান ৰজা আছিল বাবে। নেক্সট কোশ্চিন, বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ল প্ৰতাপ সিংহই। নেক্সট কোশ্চিন, বৰবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল প্ৰতাপ সিংহই। নেক্সট কোশ্চিন, আহোমৰ দিনত প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াৰ উত্তৰ হ'ল মোমাই তামুলী বৰবৰুৱা। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই গড়গাঁৱৰ শিঙৰি ঘৰত উঠি 7 দিন 7 ৰাতি উৎসৱ পাতিছিল? ইয়াৰ উত্তৰ হ'ল ৰুদ্ৰসিংহই। নেক্সট কোশ্চিন, মোমাই কটা গড় ক'ত আছে? ইয়াৰ উত্তৰ হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ গুৱাহাটীত। নেক্সট কোশ্চিন, মিৰ্জুমলা আৰু আহোমৰ মাজত ক'ত সন্ধি হৈছিল? ইয়াৰ উত্তৰ হ'ল টিপামৰ ঘিলাঝাৰি ঘাটত। নেক্সট কোশ্চিন, শিঙৰি ঘৰ কি? ইয়াৰ উত্তৰ হ'ল আহোম ৰজাৰ ৰাজ অভিষেকৰ বাবে শিঙৰি কাঠেৰে সজোৱা ৰাজমণ্ডল। নেক্সট কোশ্চিন, বিহু অসমৰ জাতীয় উৎসৱ বুলি কেতিয়াৰ পৰা পৰিগণিত হৈছিল? ইয়াৰ উত্তৰ হ'ল আহোম ৰজাসকলৰ দিনৰ পৰা। নেক্সট কোশ্চিন, পেৰা কাগজ কি? ইয়াৰ উত্তৰ হ'ল আহোম ৰজাৰ দিনৰ পিয়লৰ কাগজবোৰ। নেক্সট কোশ্চিন, কোচসকলৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল নাৰায়ণী মুদ্ৰা। নেক্সট কোশ্চিন, কোন চনত নৰনাৰায়ণৰ আদেশ মৰ্মে চিলাৰায়ে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ হ'ল 1565 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন, মহাৰাজ নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ৰাল্ফ ফিটছ।